সকলোকে খুমডুং মই আছো বৰ্তমান আমাৰ গোগামুখ ভেবেলি পথাৰ নগাঁও সদৌ তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত দুদিনীয়া বৈনাদ্য কাৰ্যসূচীৰ অষ্টম বাৰ্ষিক পিছাক পিছু দমাচিখনি এই স্থানতে অনুষ্ঠিত হয় আৰু ইয়াৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক শোভাযাত্ৰাৰ বৈনাদ্য বৰ্ণিল কৰি তুলিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰে ভিডিঅ' আপোনালোকক কৰিলোঁ আৰু মতামত ল'বলৈ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা কোৱা? আমি প্ৰথমতে বহুত আগতে আমি প্ৰায় নাপাইছিলোঁৱে, এতিয়া লাহে লাহে আমাৰ মানুহবিলাক ইমান যে আছে ধেমাজিত আমি গম পোৱা নাছিলোঁ, ওলাই আহিছে, বহুত আনন্দ লাগিছে আৰু তেনেকৈ ভৱিষ্যতলৈ আমাৰ যেন মানুহবিলাক আগবাঢ়ি যায় তাৰে মই কামনা কৰিছোঁ। ধন্যবাদ থাকিল। আৰু প্ৰচাৰ প্ৰসাৰৰ কাৰণে এক অনুষ্ঠান হৈছে তিৱা পিছাক দমাচি। আমি সকলোৱে জানো যে তিৱাসকলে বিভিন্ন ঠাইভেদে সাঁতোৰজা পাচৰজা অঞ্চলৰ তিৱাসকলে বা গোভা ৰজা কলা ৰাজ্যৰ তিৱাসকলে বিভিন্ন সময়ত মঙলে বোধে বিহু মানি বা শনি দেৱে বিহু মানি এই পিছাক দমাচি উদযাপন কৰে আৰু এই পিছাক দমাচি অনুষ্ঠানটো হৈছে বিহু যেনেকৈ এটা মঞ্চৰ সংস্কৰণ, ঠিক তেনেদৰে এই পিছাক দমাচি হৈছে তিৱা বহাগ বা তিৱা পিছাকৰ আমাৰ আৰম্ভ হৈ আছে সাংস্কৃতিক শোভাযাত্ৰা বৈনাদ্য কাৰ্যসূচী ইয়াত আৰম্ভ তো গাইছ এয়া আমাৰ পৰম্পৰাগত সাজ পোছাকেৰে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আগবাঢ়ি গৈ আছে আৰু সুদূৰ শদিয়া আৰু লখিমপুৰৰ পৰা এই শোভাযাত্ৰাত আমাৰ তিৱা ভাই ভনীসকল আহি অংশগ্ৰহণ কৰিছে। The eye don't see the glory. We come from far, now we write the story. Khumdrung, khumdrung. Welcome to the pisak pisu domasi. Follow the rhythm, let the spirit lead you. Everything you want, the domasi go feed you. No more stress, no more wahala. We enter the garden, we dance the gala. Khumdrung, khumdrung. আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ আছে আৰু এয়া দেখিছে পৰিৱেশ তো গাইছ বৰষুণে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দলসমূহক বহুত ব্যাঘাত দিছে আৰু যিহেতু বিহুৰ বতৰ আৰু বিহু মানেই বৰষুণ, বৰষুণ মানেই বিহু আৰু বৰষুণ নহ'লেনো বিহু হ'ব পাৰেনে? তো গাইছ এয়াই হৈছে আমাৰ অসমীয়াৰ বিহু আৰু আমাৰ তিৱা বিহু আৰু যিয়ে নহওক আমি আগবাঢ়িবলৈ চেষ্টা কৰি গৈ আছোঁ আৰু এই পিছাক পিছু দমাচিখনে আমাৰ ধেমাজিত বসবাস কৰি থকা তিৱা ভাই ভনীসকলৰ এনাজৰী মেৰুদণ্ড হিচাপে থিয় দিছে। আমাৰ মাহী লগ পালোঁ। তো কি কেনেকুৱা লাগিছে আকৌ? ভাল লাগিছে, একদম মজা লাগিছে না? মজা লাগিছে। কিবা লালুঙৰ কি আমাৰ তিৱা গান এটা গাই দে, কিবা এটা এডোখৰ গাই দে।
ভাগৰ লাগিলে গান গাই গান গাবলৈ ভাগৰ লাগিছে নো এই কষ্ট লাগিছে ন এইখন মানে একো চিজন লাগা হৈ গৈছে এতিয়া গোটেই বোকা পানী আৰু তো এনেকৈয়ে আমি আহি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দলসমূহ আমি আকৌ গন্তব্য স্থান পালোহি Welcome to the Pisak Pisu Domasi. I don't see the glow. এই আমি চাইমন খাই আছো দেই গেছ লোকেল আমাৰ পকত আছে তো গেছ আমি আহি অলপ বিশ্ৰাম কৰিলোঁ আৰু বিশ্ৰাম কৰাৰ পাছত অলপ সময় পাছতে আকৌ আহিল বৰষুণ আৰু লগতে খালোঁ আমাৰ থলুৱা জু আৰু তাৰেই ভিডিঅ' ক্লিপ কেইটামান দি আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ সেৱা পাঙাই তিৱাৰ জনগোষ্ঠী কাৰ্বি আংলং জিলাৰ বিশিষ্ট সংগঠক সমাজসেৱক We find the light even inside the dark. Khumdrung. Welcome to the Pisak Pisu Domasi. Khumdrung, Pisak Pisu Domasi.